Welcome to my YouTube channel NS Trends Academy. বন্ধুসকল অনুগ্ৰহ কৰি মোৰ এই চেনেলটো লাইক, কমেন্টছ, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইতিমধ্যে হৈ যোৱা 2021 চনত স্পেচিয়েল টেটৰ মেথমেটিক্সৰ কেইটামান কোৱেশ্যনৰ মই সলিউশন দাঙি ধৰিবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই লাভান্বিত হ'ব। 1 নম্বৰ কোৱেশ্যন, তলৰ কোনটো যমজ মৌলিক সংখ্যা? অপশ্যন এ 2,3, অপশ্যন বি 11,15, অপশ্যন সি 29,31 আৰু অপশ্যন ডি 51,53। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2,3। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6 হ'লে তাৰে এটা 12 হ'লে আনটো সংখ্যা হ'ব। অপশ্যন এ 24, অপশ্যন বি 12, অপশ্যন সি 9 আৰু অপশ্যন ডি 18। আমি জানো যে LCM ইনটু HCF ইকুৱেল টু A ইনটু B। গতিকে LCMৰ মান দিয়া আছে 36 ইনটু HCFৰ মান দিয়া আছে 6 ইকুৱেল টু 12 ইনটু B। ইয়াত এৰ মান দিয়া আছে কিমান 12। গতিকে আৰু এটা সংখ্যাৰ মান ওলাব লাগে। গতিকে বিৰ মান ইকুৱেল টু কি হ'ব 36 ইনটু 6 বাই 12 ইকুৱেল টু 18। গতিকে অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, যদি এটা সংখ্যা 45% বঢ়ালে 174 হয় তেন্তে সংখ্যাটো হ'ব অপশ্যন এ 125, অপশ্যন বি 120, অপশ্যন সি 135 আৰু অপশ্যন ডি 140। গতিকে এইটো মই অংকটো কৰি দি আছোঁ, আপোনালোকে চাই ল'ব ভালকৈ। ধৰা হ'ল সংখ্যাটো এক্স, প্ৰশ্নমতে এক্স প্লাছ 45/100 ইনটু এক্স ইকুৱেল টু 174। গতিকে আমি এক্সৰ তলত যিহেতু মান 1 আছে, 1 আৰু 1ৰ লসাগু লৈছোঁ 100। 100ত 100 বাৰ, তাৰ লগত এক্স পূৰণ কৰিলে 100x প্লাছ 45 ইকুৱেল টু 174। গতিকে 100 প্লাছ 45 কিমান হ'ব 145x ইকুৱেল টু 17400 ইকুৱেল টু এক্স ইকুৱেল টু কিমান হ'ব 17400 বাই 145 ইকুৱেল টু 120। গতিকে অপশ্যন বি ইকুৱেল টু ৰাইট। কুৱেশ্যন নম্বৰ 4, যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ব অপশ্যন এ 5, অপশ্যন বি 2, অপশ্যন সি 3 আৰু অপশ্যন ডি 4। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোকে নিশ্চয় জানে যে যুগ্ম অথচ মৌলিক সংখ্যাটো কি হ'ব, সকলোৱে জ্ঞাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2। এইটোক আৰু এটা সংখ্যা বুলি ক'ব পাৰোঁ, যাৰ আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা কি 2। নেক্সট কুৱেশ্যন, যদি এ বি চি এ ক্ৰমে প্লাছ মাইনাছ আৰু পূৰণ সূচায় তেন্তে 5C4 এ 7B2 চি 5ৰ মান হ'ব অপশ্যন এ 45, অপশ্যন বি 50, অপশ্যন চি 25 আৰু অপশ্যন ডি 125। এই অংকটো মই কৰি দি আছোঁ, আপোনালোকে স্ক্ৰীণত চাই লওক। গতিকে চিৰ সলনি মই পূৰণ দিছোঁ, এৰ সলনি প্লাছ দিছোঁ, বিৰ সলনি মাইনাছ দিছোঁ আৰু চিৰ সলনি পূৰণ দিছোঁ। এতিয়া 5 ইনটু 4 কিমান হ'ব 20 প্লাছ 7 মাইনাছ 2 5 ইনটু 5। গতিকে 20 প্লাছ 5 কিমান হ'ব 25 ইনটু 5 ইকুৱেল টু 125। The correct answer is option D 125. Next question, তলৰ কোনটো উক্তি শুদ্ধ? অপশ্যন এ সকলো মৌলিক সংখ্যাই অযুগ্ম, অপশ্যন বি এটা মৌলিক সংখ্যা, অপশ্যন চি সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আৰু অপশ্যন ডি 0 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। তো বন্ধুসকল চাওক, সকলো মৌলিক সংখ্যা কি অযুগ্ম নহয়, কাৰণ 2 কি মৌলিক সংখ্যা, যিটো যুগ্ম সংখ্যা। এটা মৌলিকো নহয় যৌগিকো নহয়, গতিকে অপশ্যন কি হ'ব চি সকলো স্বাভাৱিক সংখ্যা কি হ'ব পূৰ্ণ সংখ্যা। নেক্সট কুৱেশ্যন, তলৰ কোনযোৰ পৰস্পৰ মৌলিক সংখ্যা? অপশ্যন এ 15, 28, অপশ্যন বি 10, 25, অপশ্যন চি 21, 49 আৰু অপশ্যন ডি 14, 16। ইয়াতে চাওক, ইয়াতে অপশ্যন এটো কাৰেক্ট হ'ব, কাৰণ 15 আৰু 28 দুয়োটাৰ মাজত কি আছে মাত্ৰ 1হে কমন আছে।
গতিকে এইটো পৰস্পৰমূলক হ'ব আৰু বাকি তিনিটা কি যৌগিক সংখ্যা 10 25 5 যায় 21 49 7 যায় আৰু 14 16 2 এৰে হৰণ যায় নেক্সট কোৱেশ্চন তলৰ কোনটো নিখুঁত সংখ্যা অপশন এ 108 অপশন বি 28 অপশন সি 88 আৰু অপশন ডি 64 নিখুঁত সংখ্যা হ'ল এনেকুৱা এটা সংখ্যা যাৰ উৎপাদকবিলাকক যোগ কৰিলে যিমান হ'ব সেইটোই হ'ব নিখুঁত সংখ্যা ফৰ এক্সাম্পল 6 1 + 2 + 3 এই তিনিটা আছিল 6 এর উৎপাদক এই তিনিটা যোগ কৰি কিমান আছে 6 ঠিক তেনেকৈ 1 + 2 + 3 + 4 + 5 + 6 + 7 এইকেইটা হৈছে 28 এর উৎপাদক এইকেইটা উৎপাদক যোগ কৰিলে কিমান হ'ব 28 এইবিলাক হৈছে কি নিখুঁত সংখ্যা গতিকে ইয়াত 28 হ'ব কি নিখুঁত সংখ্যা নেক্সট কোৱেশ্চন তলৰ কোনটো মৌলিক সংখ্যা নহয় অপশন এ 97 অপশন বি 87 অপশন সি 89 আৰু অপশন ডি 79 ইয়াতে চাওক অপশন এ 97 টো কি হয় মৌলিক সংখ্যা হয় অপশন সি টো চাওক 89 এইটো মৌলিক সংখ্যা হয় আৰু অপশন ডি 79 এইটো মৌলিক সংখ্যা হয় কিন্তু চাওক অপশন বি 87 এইটো যৌগিক সংখ্যা কাৰণ ইয়াক আমি 3 এৰে হৰণ কৰিব পাৰো 87 ক আমি যদি 3 এৰে হৰণ কৰো কি 29 হ'ব গতিকে অপশন বি 87 ইজ কারেক্ট आंसर নেক্সট কোৱেশ্চন অমিলটো বাছি উলিওৱা অপশন এ 11 অপশন বি 31 অপশন সি 71 আৰু অপশন ডি 91 ইয়াত অপশন এ টু 11 এইটো মৌলিক সংখ্যা বি 31 এইটো মৌলিক সংখ্যা সি 71 এইটো মৌলিক সংখ্যা গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন ডি 91 কাৰণ 91ক হাতেৰে হৰণ কৰিলে কিমান হ'ব 13 গতিকে 10 নম্বৰটো অপশন ডি শুদ্ধ উত্তৰ হ'ব মৌলিক সংখ্যা হ'ব গতিকে অমিল সংখ্যাটো হ'ল অপশন ডি 91 নেক্সট কোৱেশ্চন যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে চতুৰ্ভুজটো এটা অপশন এ সামান্তৰিক অপশন বি ট্ৰেপিজিয়াম অপশন সি বৰ্গ আৰু অপশন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি বৰ্গ কাৰণ বৰ্গৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে নেক্সট কোৱেশ্চন ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল অপশন এ 12 অপশন বি 9 অপশন সি 10 আৰু অপশন ডি 7 ইয়াত চিত্ৰটোত ভালকৈ মনোযোগ দি চাব চিত্ৰটোত যেটো আয়ত আছে এই আয়তটো বৃত্তৰ ভিতৰতে আছে গতিকে ইয়াত যেটো 2 আছে এটো কাউন্ট নহয় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন ডি 7 নেক্সট কোৱেশ্চন 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব অপশন এ 6 সেন্টিমিটাৰ অপশন বি 2 সেন্টিমিটাৰ অপশন সি 4 সেন্টিমিটাৰ আৰু অপশন ডি 8 সেন্টিমিটাৰ গতিকে আমি এই অংকটো কৰি আপোনালোকক বুজাই দি আছো আপোনালোকে চাব আয়তৰ কালি ইকুৱেল কি দিক পূৰণ প্ৰস্থ গতিকে দিক 8 পূৰণ প্ৰস্থ 4 ইকুৱেল কিমান 32 সেন্টিমিটাৰ গতিকে বৰ্গৰ কালি কি 32/2 ইকুৱেল 16 হ'ব কাৰণ যেহেতু বৰ্গৰ কালি কি আয়তৰ কালিৰ আধা গতিকে বৰ্গৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব √16 ইকুৱেল টু 4 অপশন সি 4 সেন্টিমিটাৰ গতিকে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব অপশন সি 4 সেন্টিমিটাৰ 6 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা এটা আয়তৰ পৰিসীমাৰ সমান যদি আয়তৰ দিক তাৰ প্ৰস্থ দুগুণ হয় তেন্তে আয়তৰ কালি হ'ব অপশন এ 36 বৰ্গমিটাৰ অপশন বি 32 বৰ্গমিটাৰ অপশন সি 64 বৰ্গমিটাৰ আৰু অপশন ডি 72 বৰ্গমিটাৰ ইয়াত চাওক যেহেতু বৰ্গৰ পৰিসীমা ইকুৱেল টু কি হ'ব 4 * 6 ইকুৱেল টু 24 আয়তৰ পৰিসীমা কিমান হ'ব 2 * দিক যোগ প্ৰস্থ গতিকে আমি যদি প্ৰস্থক x বুলি ধৰো দিক কিমান হ'ব 2x কাৰণ যেহেতু দিক প্ৰস্থৰ দুগুণ গতিকে কিমান হ'ব 6x = 24
x ইকুৱেল টু 24 ডিভাইডেড বাই 6 ইকুৱেল টু 4 গতিকে প্ৰস্থ 4 আৰু দিক কিমান পালো 24 8 এতিয়া আয়তকালে দিক পূৰণ প্ৰস্থ ইকুৱেল টু 8 * 4 32 গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ গতিকে বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ভাল পালে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ